নমস্কাৰ বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। অহা বহাগ মাহৰ পৰা সম্পূৰ্ণ বছৰটো 1429 ভাস্কৰাব্দৰ বাবে ৰজা হ'ব শুক্ৰ, মন্ত্ৰী চন্দ্ৰ, জলাধিপতি বৃহস্পতি, শস্যাধিপতি ৰবি। গতিকে বছৰটো ভালেই যাব। এতিয়া মই আপোনালোকক জনাব বিচাৰিছো যে বছৰটোত 12টা ৰাশিৰ আয়, ব্যয়, ধৰ্ম, অধৰ্ম, সুখ আৰু দুখৰ বিষয়ে মই আজি আপোনালোকক অৱগত কৰিম। সৰ্বপ্ৰথমে মেষ ৰাশিৰ বিষয়ে জনাব বিচাৰিছো। মেষ ৰাশিৰ আয় 8 গুণ, ব্যয় 2 গুণ, ধৰ্ম 4 গুণ, অধৰ্ম 6 গুণ, সুখ 2 গুণ আৰু দুখ 3 গুণ। বৃষ ৰাশিৰ আয় 5 গুণ, ব্যয় 3 গুণ, স্থিতি 2 গুণ, ধৰ্ম 7 গুণ, অধৰ্ম 7 গুণ, সুখ 7 গুণ আৰু দুখ 7 গুণ। মিথুন ৰাশিৰ জানক আয় 11 গুণ, ব্যয় 2 গুণ, ধৰ্ম 3 গুণ, অধৰ্ম 1 গুণ, সুখ 5 গুণ, দুখ 4 গুণ। কৰ্কট ৰাশিৰ বিষয়ে জানক আয় 5 গুণ, ব্যয় 2 গুণ, স্থিতি 3 গুণ, ধৰ্ম 6 গুণ, অধৰ্ম 2 গুণ, সুখ 3 গুণ আৰু দুখ 1 গুণ। এইবাৰ সিংহ ৰাশিৰ বিষয়ে জানক আয় 2 গুণ, ব্যয় 2 গুণ, ধৰ্ম 2 গুণ, অধৰ্ম 3 গুণ, সুখ 1 গুণ আৰু দুখ 5 গুণ। কন্যা ৰাশিৰ বিষয়ে জানক আয় 11 গুণ, ব্যয় 2 গুণ, ধৰ্ম 5 গুণ, অধৰ্ম 4 গুণ, সুখ 6 গুণ, দুখ 2 গুণ। তুলা ৰাশিৰ বিষয়ে জানক আয় 5 গুণ, ব্যয় 3 গুণ, ধৰ্ম 1 গুণ, অধৰ্ম 5 গুণ, সুখ 4 গুণ, দুখ 6 গুণ। বৃশ্চিক ৰাশিৰ বিষয়ে জানক আয় 8 গুণ, ব্যয় 2 গুণ, ধৰ্ম 4 গুণ, অধৰ্ম 6 গুণ, সুখ 2 গুণ, দুখ 3 গুণ। ধনু ৰাশিৰ বিষয়ে জানক আয় 2 গুণ, ব্যয় 3 গুণ, ধৰ্ম 7 গুণ, অধৰ্ম 7 গুণ, সুখ 7 গুণ, দুখ 7 গুণ। মকৰ ৰাশিৰ বিষয়ে জানক আয় 8 গুণ, ব্যয় 3 গুণ, ধৰ্ম 3 গুণ, অধৰ্ম 1 গুণ, সুখ 5 গুণ, দুখ 4 গুণ। কুম্ভ ৰাশিৰ বিষয়ে জানক আয় 8 গুণ, ব্যয় 3 গুণ, ধৰ্ম 6 গুণ, অধৰ্ম 2 গুণ, সুখ 3 গুণ, দুখ 1 গুণ। মীন ৰাশিৰ বিষয়ে জানক আয় 2 গুণ, ব্যয় 3 গুণ, ধৰ্ম 2 গুণ, অধৰ্ম 3 গুণ, সুখ 1 গুণ, দুখ 5 গুণ। আপোনালোকে আজি জানিলে অহা বহাগ মাহৰ পৰা যি নতুন বছৰ আৰম্ভ হ'ব সেই বৰ্ষত 12টা ৰাশিৰ আয় ব্যয় স্থিতিৰ বিষয়ে আপোনালোকক অৱগত কৰিলোঁ। যিটো ৰাশিৰ বা যিজন ব্যক্তিৰ যদি আয় কম বা অধৰ্ম বেছি আৰু সুখ যদি কম তথাপিও হতাশ নহ'ব, ধৰ্ম কৰ্ম মাজেৰে আগবাঢ়ি যাব। বছৰটো আপোনালোকৰ সুখৰ হ'ব, উন্নতিৰ হ'ব। গতিকে সকলোৰে মংগল কামনা কৰিছোঁ। ভগৱানে আপোনালোকক কুশলে ৰাখক, তাৰেই কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।